নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে গোটৰ মহিলা এইটো ফৰ্ম ফিল আপ কৰি জমা নিদিলে আপোনালোকে লাভ নকৰিব 10,000 টকা মানে নগৰীয়াসকলে যদি এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়া নাই তেতিয়াহ'লে আপোনালোকেও লাভ নকৰিব এই 10,000 টকা বুজি পাইছে আৰু এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব আপোনালোকে গোটেইখিনি কথা এইটো ভিডিঅ'ত জানি লওক বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে এই ফৰ্মটো ফিল আপ কৰি জমা নিদিলে আপোনালোকেও নাপাব মুখ্যমন্ত্ৰীৰ 10,000 টকা তো ইয়াত আপোনালোকৰ প্ৰথম লিখা আছে আসাম ষ্টেট আৰবান লাইভলিহুড মিছন সোসাইটি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা নগৰীয়া তো ইয়াত লিখা আছে নগৰীয়াসকলৰ কাৰণে ইয়াত প্ৰথমতে লিখা আছে এছএইচজি নেম মানে আপোনালোকৰ গোটৰ নামটো লিখিব গোটৰ নামটো লিখাৰ পিছত ইয়াত আছে মেম্বাৰ আইডিটো আপোনালোকৰ যেতিয়া লিষ্টত নাম আহিব তেতিয়া তাৰ পৰা লৈ ল'ব আপোনালোকৰ মেম্বাৰ আইডি তাৰপিছত ইয়াত প্ৰথমতে আপোনালোকে ইয়াত লিখিব আপোনালোকৰ কেইটা সন্তান আছে যদি আপোনালোকৰ 3টা সন্তান আছে 3 লিখিব আৰু ইয়াত লিখিব কৈছে যদি আপোনালোকৰ 3 বছৰৰ পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তান স্কুল গৈ আছে তেতিয়াহ'লে কি কৰিব ইয়াত লিখিব যদি এজনী ছোৱালী আছে তো ইয়াত এজনী এক মানে 1 দি দিব বুজি পাইছে দিয়াৰ পিছত আপোনালোকে ইয়াত তাৰ পিছত আৰু একো কৰিব নালাগে তাৰ পিছত ইয়াত আছে ডেট আপোনালোকৰ ডেটটো লিখিব যোনটো তাৰিখে জমা দিব ডেট লিখিব প্লেস লিখিব আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্টটো লিখিব পিছত ইয়াত আপোনালোকৰ নিজৰ নামটো লিখি ল'ব নিজৰ নামটো লিখাৰ পিছত পৰত আপোনালোকৰ নিজৰ সিগনেচাৰটো কৰি ল'ব কৰি পেলাই এই ফৰ্মটো যদি আপোনালোকে এই ফৰ্মটো কি কৰিব ফিল আপ কৰি আপোনালোকে জমা দি দিব বুজি পাইছে এখন ফৰ্ম ফিল আপ কৰি জমা দি দিব তাৰ পিছতহে আপোনালোকৰ এই 10,000 টকাটো আপোনালোকে লাভ কৰিব বুজি পাইছে আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ